আমাক বিজনেছটো ষ্টাৰ্ট কৰাৰ আগত আমাক লাগিব মানুহটো লাগিব কৰিম আকৌ এতিয়া আমি পাই গ'লো প্ৰথম দেখিছে আমি পাই গ'লো চব্জি খেতি ময়ে কৰোঁ ব'লক ব'লক দুজন পাই গ'লো তো যি এইজন হ'ল প্ৰথম মানুহ আৰু যি এইজন হ'ল দ্বিতীয় মানুহ যোন দুজনে কৰিব আমাৰ লগত স্পাইৰেল পটেটো বিজনেছ তো এওঁলোকক প্ৰথম আমি ইন্ট্ৰডিউচ কৰাই লওঁ আপোনাৰ লগত মাজত নামটো কৈ দিয়ক নমস্কাৰ আপোনাৰ ভৰিটো ধৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত তাঁতী আমাৰ বিজনেছ আপুনি কি কৰি ভাল পায় এনে মই এনেই দিয়ে ভাল পাওঁ তো দেখিছে এনেকৈ আমি বজাৰ আমিও বহি লৈছোঁ এনেকৈ বহি এয়া আমাৰ বিজনেছটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আলু এই থেংক ইউ এইপিনে ভাইটি ঘৰ ক'ত ঘৰ মঠা তো হেল্ল' ফ্ৰেণ্ডছ সকলোকে মোৰ নমস্কাৰ তো দেখিছিলে আগৰ ভিডিঅ'ত মই বনাইছিলোঁ স্পাইৰেল পটেটো তো যি আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মই স্পাইৰেল পটেটো বনাবলৈ কেনেকুৱা বেলেগ মছলা কিবা কিবি দোকানৰ পৰা লৈছিলোঁ আৰু বনাইছিলোঁ মই স্পাইৰেল পটেটো ভিডিঅ'টো চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত থাকিব ভিডিঅ'টো চাই ল'ব পাৰে প্ৰথমতে থাকিব আৰু কথাটো কি হ'ল তো বিজনেছটো আমি যেতিয়া আগবঢ়াব চালোঁ তো এতিয়া আগবঢ়াবলৈ আমি স্পাইৰেল পটেটো বনাবলৈতো তেল লাগিব তেলটো গৰম কৰিব লাগিব ফ্ৰাই কৰিব লাগিব ইয়াত মছলা দিব লাগিব মছলা দি মেলি মানে এনেকৈ কিবা কিবি বনাব লাগিব তো কাটিবও লাগিব তো সেইটো অকলেতো মই নহওঁ তো সেইকাৰণে মোক মানুহ লাগিব আৰু মানুহ লাগিবলৈ মই এতিয়া আছোঁ ডিমৌত আমি মানুহ বিচাৰিব যাম এতিয়া আমি ডিমৌ বজাৰত তো বজাৰত যাবলৈতো খোজকাঢ়ি যাব নালাগিব মানে খোজকাঢ়িতো যাব নোৱাৰিম কেলেকি আমি এতিয়া ডাঙৰ মানুহ হয় ন তো সেইকাৰণে আমাক লাগিব এখন ছুপাৰ বাইক তো মোৰ ভাগৰ ছুপাৰ বাইকখন তো ছুপাৰ বাইকখন লৈ যাম এতিয়া আমি চাবি পটাপট ষ্টাৰ্ট দি লওঁ এইটো চাবি নহয় না এইটো ঘৰৰ চাবিটো লৈ আহিলোঁ চৰি আমি প্ৰথমতে চাবিটো লৈ আহোঁ তাৰপিছত আমি যাম তো আহি গ'ল আমাৰ ছুপাৰ বাইকৰ চাবি তো এতিয়া যাওঁ আমি বিজনেছ ষ্টাৰ্ট কৰিবলৈ তো ৰ'ব হৈছে আগত আমি ক'ৰবাত ৰখাই তো চক এতিয়া আমি আহি গ'লোঁ তো আহি যোৱাৰ আগত মানে আমাক বিজনেছটো ষ্টাৰ্ট কৰাৰ আগত আমাক লাগিব মানুহটো লাগিব তো যিহেতু কৰিব লাগিব ভাজা লাগিব মছলা দিব লাগিব কিবা কিবি তো সেইকাৰণে আমি প্ৰথম ইয়াত চাই লওঁ মানে ব'লক তো প্ৰথম তাত গৈ লওঁ চলো তো যিহেতু স্পাইৰেল পটেটো বিজনেছ কৰিবলৈ আমাক লাগে মানুহটো আমি বিচাৰি আছোঁ বজাৰত মানুহ যোনে আমাৰ লগত মানে হাত বটাব পাৰিব বিজনেছটো তো বিচাৰোঁগৈ ব'লক দাদা আলু কেজি কেনেকৈ আধা কেজি কিমান আধা কেজিত 10 টকা আপুনি যদি এটা আলুত যদি 40 টকা পায় আপুনি কি কৰিব আপুনি ইয়াত চোৱা এটা আলুত মোৰ দাম 40 টকা হ'ব গম পাইছে এটা আলুত 40 টকা দোকান বন্ধ কৰক তেতিয়া ব'লক আমি এইটোৱে কওঁ আপোনাৰ আলু আছে আমি ধুওঁ বনাওঁ ব'লক কি কয় আপুনি যদি এদিনত 10,000 কমাই আপোনাৰ কেনেকুৱা লাগিব ইমান পইচা কমি দিলে মানে চৰকাৰে ধৰিব এই চৰকাৰে নধৰে ব'লক এইটো ইমান ভাল বিজনেছ A few moments later. ষ্টাৰ্ট দিলে ব'লক কি কয় কৈ দিম ব'লক কৰিম আকৌ এতিয়া আমি পাই গ'লো প্ৰথম দেখিছে আমি পাই গ'লো মানুহ ব'লক দাদা চব্জি খেতি ময়ে কৰোঁ ব'লক তো দুজন পাই গ'লো দেখিছে আমাৰ বিজনেছ এইটো ষ্টাৰ্ট কৰিলে আমাৰ এটা প্ৰথমে পিনে আছে নমস্কাৰ এটা দি দিয়ক নমস্কাৰ আপুনি নহয় নামটো কৈ দিয়ক নমস্কাৰ আপোনাৰ ভৰিটো ধৰিছোঁ ভুল হ'লে যদি মোক মাফ কৰি কি কথা পাতিছে যে মই আপোনাৰ নমস্কাৰ নামটো কি আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত তাঁতী আমাৰ বিজনেছ আপুনি কি কৰি ভাল পায় এনে মই এনেই দিয়ে ভাল পাওঁ দি পেলাই ভাল পায় কি দি মানে কিবা মানে ধাৰ পিনানি এইবিলাক কিবা খুজিলে দি পইচা ধাৰ দি ভাল পায় এই নানি চাচি কাকি আলু বিজনেছ ষ্টাৰ্ট কৰে নি ইয়াত দেখিছে তেল আছে ইয়াত ভাজিয়ে দিওঁ আহক মছলা মিলাই আহক এই নেভাজে নি নহৰু নালাগে দাদা কেনেকুৱা
এনেকৈ আলুটো তোমাৰ আপুনি বাকলি হেৰি কৰিলো হা। এইটো মই পুলি উলিয়াই দিম এইটো গম পালি নাই এইটো মোক কৰিব লাগিব বিজনেছ বাইদেউ বিজনেছ কৰে নি আলু বিজনেছ অলপমান মছলা চছলা মিলাম তো আপোনাৰ আকৌ বুম বাহ মাৰিম বেয়া ঠগি নপলাই লওক আৰু 40 টকা লোকচান কৰক 1 hour later. মানে ডিমাণ্ড বেলেগ ডিমাণ্ড আজিকালি মানুহৰ মানে বিজনেছ ষ্টাৰ্টে হোৱা নাই খাব লাগে অ'কে অ'কে খাই মেলি কাম ন আপোনালোক খাই লওক কিবা এটা ৰ'ব তো দেখিছে আমাৰ বিজনেছ আৰু এজন ক'লে বোলে বিজনেছ মানে পিনে আহি গ'লো এইপিনে খোৱা মেলা হা হা দোকান আমাৰ লগৰ পাৰ্টনাৰ বন্ধুকেইটা পাম এইবোৰ পুৰা চব ৰুম হয় ইয়াত বেলেগ বেলেগ যি দি পায় নেকি যি দি পাবি। আপোনালোক ব'লক ব'লক মইতো বেছি মালেই খাই ভাল পাওঁ মাল খাই নি ঠিক আছে সেইবোৰ আমাৰ ইয়াত 10 নকৰে যি দি তো দেখিছে ক'ত সোমাই গ'লো মানে গ'লে যাম মই মালো খাই মাল খাব নি গট যক যক আপোনালোক খাই লওক তো আমাৰ এই বিজনেছ পাৰ্টনাৰ কেইজনে কিবা খাই লয় বোলে ইয়াত পইচাটো দি দিলোঁ খাই লওক আপোনালোকে আমি গৈ থাকোঁ দাদা লাগিব নেকি আলু বাইদেউ আলু এইটো চব এনেকুৱা আলু আপুনি ফ্ৰাই কৰি দিলে খাব পাৰিব লাঠি লগাই খাব পাৰিব দাদা তো দেখিছা বিজনেছটো যোনটো আমি ষ্টাৰ্ট কৰিব লৈছিলোঁ মানে সেইদিনা প্ৰথম ভিডিঅ'ত দেখিলে যে আমি বস্তুটো বনালোঁ তো এতিয়া আমাক লাগে মানে মানুহ লাগে তো মানুহ দুজন পাইছিলোঁ দুজন অলপ ইমান ভাল নহ'ল মানে এইবোৰ খাই গুচি হ'ল মানে 30 টকা দিলোঁ কিবা এটা খালে বোলে দেই তেতিয়া আমি দেখিছা ধুনীয়াকৈ এটা বস্তু বনাইছোঁ তো এইটো কোনে কিমান লয় আমি চাওঁ দাদা দাদা আলু লাগিব নি আলু প্ৰায় এনেকুৱা আলু এটা আলু 40 টকা বাইদেউ আলু লাগিব নি আলু এইটো ফ্ৰাই কৰি খাব পাৰিব আপুনি আমি ৰাতি লগাই থৈছোঁ পূৰা ষ্টাইলৰ আলু আনিছোঁ বিজনেছ আপুনি আমাৰ লগত কৰিব পাৰিব আমি আলুটো মানে মছলা চছলা মিলাই কাটি থৈছোঁ মছলা মিলাম ফ্ৰাই কৰিম মানুহক বিকিম আৰু বেঙেনা দিম চবক আচ্ছা এটা 40 টকাকৈ লাগিব নি আপোনাক আমাৰ আমি কাষ্টমাৰ কেনেকৈ মাতো চব টেকনিক চব আপোনাৰ বাইদেউ আলু হৈ গ'ল আমাৰ বিজনেছ কৰিবলৈ ল'ৰা পাই গ'ল ৰ'ব মই হেৰি কৰোঁ দেই দুয়োটাই পইচা কমাম হা তই বিয়া পাতিবি ডাঙৰ হ'লে ময়ো পাতিম আলু 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 মাত আকৌ মাত আলু আলু মাত মাত একো নহয় আলুটো কেনেকুৱা এইটো তই চা এটা আলু যদি 40 টকাকৈ বিক শুন এটা আলুৰ দাম যদি 40 টকা তেতিয়া দুটা কুকুৰাই কেইটা কণী পায় অঁ এটাকে পাৰিব হয় নাই কুকুৰাই কণী পায় নে নাপায় অঁ জানো অঁ পায় বুলি কৈছোঁ তই এনেকৈ কবিছা চব আলু বিক্ৰী হৈ গ'ল অকল আলু এটাই আছে বুলি কৈছোঁ বুজি পালি এতিয়াই মানুহে ল'ব এটা কেনেকুৱা লাগিছে বিজনেছটো এইটো কাশ্মীৰ এইটো চব এইটো কাটিছোঁ নহয় এনেকৈ কাটি মেলি মছলা লগাই ফ্ৰাই কৰি বিকিম এইটো আলুটোত আমি লাঠিত ভৰালোঁ কাটিলোঁ কাটি মেলি মছলা লগালোঁ মছলা লগাই এনেকৈ তেলত ফ্ৰাই কৰি দিলোঁ আৰু বিকি দিলোঁ হৈ গ'ল এই শুন আকৌ মোৰ দোকানত বহি দে না অলপ দেৰি মোৰ দোকানত বহি দে পইচা দিম 10,000 টকা দিম বহি দে আলু স্পাইল পত্ৰ 40 টকা এটা দাম এইটো বিক্ৰী হৈ যায় বাকী চব বিক্ৰী হৈ গ'ল 40 টকা এটা দাম আলু 40 টকা দাম শুনিছ আলুৰ দাম শুনিছ 40 টকা শুনিছনে নাই শুনা এটা আলুৰ দাম 40 টকা শুনিছ ক'ৰবাত এইটো 40 টকা এটা দাম তই অকল বহি বিকি দে মই অলপ ঘৰৰ পৰা আহোঁ ভাতটো খাই মেলি হ'ব নাই হে বুজি পাইছ না খেলটো এইটো কি কেইটা আঙুলি ক এটা তই এদিনত 10,000 টকা কমাবি এইটো কেইটা আঙুলি দুটা নে তিনিটা ভালকে ক ভালকে চা দুটা হয় নাই তই 20,000 টকা কমাবি এদিনত 20,000 টকা কম হৈছে নে বেছি ঠিক আছে তই ক একদিনত 20,000 কমাবি ক'লে হ'ব নি তই এই দাদাজনে নিজে কমায় আমাৰ লগত বিক্ৰী আগতে কমাইছিলে আপুনি এনেই কৈছোঁ তই বিশ্বাস কৰ হেই বোলে আৰে এই ভাই সেই নাই কবি আকৌ বিজনেছ কৰিবা দুটা পইচা কমাম তইও কমাবি ময়ো কমাম তো দেখিলে আজি স্পাইৰেল পটেটো আমি বস্তুটো মানে বিজনেছটো ষ্টাৰ্ট কৰাত কেনেকুৱা কি মানে কিবা দেখালোঁ জমনিকে কিবা কিবি কৰি দেখালোঁ তো আগৰ ভিডিঅ'টো আপোনালোকে চাব ডেছক্ৰিপশ্যনত থাকিব সেইটোত মই বনোৱা এটা দেখাইছিলোঁ আৰু কথাটো কিয় আপোনালোকে মই সঁচা ক'ব গ'লে চাওক এতিয়া অসমত পুৰা ট্ৰেণ্ডিং হৈ আছে এইটো আপোনালোকে যদি কোনোবাই কৰিব পাৰে নিজৰ জেগাত কৰক একো লাজ চাজ কৰিব নাই কৰক মজা আছে আৰু বস্তুটো লাভো আছে কেলেকি এটা আলু মছলা দি
কিবা কিবি দি ফ্ৰাই কৰি লাভেই লাভ আপোনালোকে 30 টকা 20 টকা যিমানত বিকক লাভ আছে তো কৰিব চাওক সেইটোৱে কথা আৰু ছাইডত দুটা ভিডিঅ' আহি আছে এইপিনে আহি দিব এইপিনে আহি দিব আপোনালোকে কোনটো চাই চাব পাৰে এইপিনৰ পৰা গাড়ীও আহিছে কি ক'ব গাড়ীখন গ'লে তো এইপিনে দুইটা ছাইডত আহি আছে কোনটো চাই ভিডিঅ' আপোনালোকৰ কথা চাই ল'ব তো তাকে দিয়ক এইটো বাই বাই কৰি